থাকোঁতে যোৰহাট বাইপাছ সোমাইছোঁ, এক্সিডেণ্ট। হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম টু মাই চেনেল ডাংকাচি এণ্ড গুড মৰ্ণিং। এতিয়া পাইছে 4:30 আৰু মই উঠি গৈছোঁ আৰু নিয়ৰকো জগালোঁ, ইয়াৰ পাপাকো জগাই দিলোঁ। পাপা উঠিলে। গুড মৰ্ণিং কোৱা। গুড মৰ্ণিং। কাৰণ এতিয়া নিয়ৰক থ'বলৈ যাম, সেইকাৰণে উঠিলোঁ ইমান সোনকালে। এতিয়া তাইলৈ কিবা এটা খাবলৈ বনাই লৈ পেলাই 4:30 ওলাই যাম। তেতিয়াহে আমি 6:30 বজাত পামগৈ। বেটা, তুমি মুখ চুখ ভালকৈ ধুই লৈ ড্ৰেছযোৰ পিন্ধি দিয়া, অ'কে? মুখ চুখ ধুই পেলাই ধুনীয়াকৈ ড্ৰেছযোৰ পিন্ধি লোৱাকৈ যোৱা। চকুত লাগে। চ' আমি ৰেডি। এয়া মই নিয়ৰকো ড্ৰেছ পিন্ধাই ৰেডি কৰি দিলোঁ। আজি তাইৰ ডান্স আছে, চলো। যোৰহাট বাইপাছ সোমাইছোঁ, এক্সিডেণ্ট। মানে কুকুৰ আগেদি গুচি গ'ল, মাৰিলে। আৰু বৰ দিগদাৰ আমাৰ ইয়াৰ ৰাস্তাবিলাকত কুকুৰ ছাগলীৰ পৰা। মানে যিমান লাহেকৈ আহিলেও সিহঁতি মানে ৰাস্তাটো ক্ৰছ কৰি আকৌ উভতি নগ'লে শান্তি নাহে। মানে তাকে মন চন বেয়া লাগি গৈছেগৈ, এচিটো নচলা হৈ থাকিলে। বেছিজনী হাতী কাঠি আহিছিলে। যাব দিয়া। তাকে এতিয়া আমি যোৰহাট ক্ৰছ কৰি আহিলোঁ, নেগলেটিং পাইছোঁহি আৰু আধা ঘণ্টা পিছত পাবগৈ লাগে। 6:30 বাজিবই হ'ব। আমি পূৰা 6:40 পাই গ'লোহি নিয়ৰ কামত। এতিয়া টাইমটো গ' আকৌ একেবাৰে পূজা ভেকেশ্যনত লগ পাম। চবকে লগ পাই আছোঁ। ভালকৈ পৰিবা হা। নিয়ৰক থৈ আহিলোঁ। এতিয়া আকৌ বেগটো হোম শিৱসাগৰ যাম। শিৱসাগৰৰ পৰা আকৌ গৈ পামগৈ আজি নিজৰ গাৰ্ডেন। তাই আজি ডান্সৰ প্ৰগ্ৰেম আছে। চুলিখিনি তাই চুইব লাগিব। আমাৰ মানে সেই যেতিয়া এক্সিডেণ্টটো হৈছিলে, এচিটো বেয়া হৈ থাকিলে, এচিটো নচলা। মেবি এচি কিবা হাৱা ওলাই গ'ল নেকি তলফালেদি, আৰু প্লাষ্টিকৰ বাম্পাৰডালো ভাগিছে। উপায় নাই। এয়া আজি আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। ইয়াত দিছে পুৰি, দহি, এয়া আছে পায়স, আচাৰ, ইয়াত পটলৰ এখন তৰকাৰী, দালি, আলু পিটিকা। পুৰি থালখন দেখি ভাল লাগি গৈছেগে ন ভাস্কৰ? ব্ৰেকফাষ্ট কৰিবলৈ বিচাৰি পালোহি। ইয়াত এখন নতুন ধাবা খুলিছে, এইখন মহাৰাজা হোটেল।
মানে ইমানেই ভাল লাগিলে ন খাই পেলাই পুৰি চুৰি খাই পুৰিকেইটাও ইমান ফ্ৰেছ ধুনীয়া নহয় আৰু হাইজেনিক হয় আপোনালোকৰ যদি কোনোবা যদি আৰ্লি মৰ্ণিং জাৰ্ণি কৰে নহয় এতিয়া মানে এই এৰিয়াটোত আছে এইডোখৰ আপোনাৰ বাদলাপাৰা ৰঙামাটি এৰিয়া নেকি এইফালে আমি নুমলীগড়ৰ ফালৰ পৰা আহি আছোঁ নুমলীগড়ৰ পৰা আহি পেলাই এইটো ৰাইট ছাইডে পৰিছে আৰু যদি আপোনালোক শিৱসাগৰ ডিব্ৰুগড়ৰ ছাইডৰ পৰা আহে তেতিয়াহ'লে এইটো লেফ্ট ছাইড পৰিব আৰু এইডোখৰ এৰিয়াটোত ৰিয়েলি হোটেলখন চাফা হয় খায়ো বহুত ভাল লাগিলে আৰু ব্ৰেকফাষ্টটো হাইজেনিক হ'লে বহুত ভাল লাগে বেছিভাগ হোটেলতে ব্ৰেকফাষ্টটো হাইজেনিক পোৱা নাযায় কাৰণ ৰাতিপুৱা সময়খন লেতেৰা পেতেৰা হৈ থাকে এতিয়া আমি 7টা বজাৰ আগতে খাইছোঁ ইমানেই চাফা নহয় ভাবিব নোৱাৰে আমি পাই গ'লোহি নিউয়ৰ্ক থৈ আহি এতিয়া বাজিছে কেইটা নিউয়ৰ্ক এতিয়া সেই 9টা বাজিছেগৈ আহোঁতে অকণমান ভিৰ হ'ল কেলৈ স্কুলৰ ল'ৰা ছোৱালীবোৰ ওলাই আহিছে ন সেইকাৰণে ভিৰ হ'ল অলপ দেৰি লাগিলে আৰু গালি খালে পাপা এক্সিডেণ্ট কৰাৰ কাৰণে চ' গালি খাই লগালগ গেৰেজলৈ দৌৰিছে ৰোৱাই নে মই চেঞ্জ কৰি লওঁগৈ আমি আজি এতিয়া যাব ল'লোঁ খাই মেলি হৈ গ'ল আজি মায়ে বিৰাটেই ধুনীয়া পৰ্ক বনাইছিলে কি দি বনাইছিলে এইটো নল টেঙা দি বনাইছে কেনেকুৱা টেষ্টি লাগিলে লগত সৰু আলু কাটি আপোনালোকক ভিডিঅ' দিবলৈ নহ'ল আৰু খাই মেলি যাওঁ এতিয়া আহিছোঁ দেই মা আমাৰ লগত পাপা যাব এতিয়া মা নাযায় আইও যাবলৈকে মন যোৱা নাই ইমান ৰ'দ দিছে নহয় তেৰাই ৰ'দ দিছে যাবলৈ মনেই যোৱা নাই ৰ'দত পুৰা বৰষুণ দিছে খিৰিকীখন খুলি গৈছে এইফালৰ পৰা বাইকখন গৈছিলে গোটেই মুখতে পানী মাৰিলে নহ'লে আমাৰো মাৰিব এতিয়া পানী মোৰ চাইডটো খোলা থাকক তোমাৰ চাইডটো খোলা থাকক এবাৰ তেনেকৈ হৈছিলে বোকা পানী ভাগ্য ভাল খিৰিকীখন বন্ধ আছিলে নহ'লে যে আমাৰ চবৰে কি অৱস্থা আছে মনত উঠা নাই গাড়ীখন বাঢ়ি পাকতে আমাৰ অৱস্থা নাইকিয়া হৈছিলে বোকাই যদি সেইদিনাখন খিৰিকী খোলা থাকিলেতো না আমি মানুহে নাথাকোঁ বোকাই পানীয়ে লুটুই পুটুই হৈ গ'ল পুৰা বৰষুণে যায় আমি বাংলো আহি পাই গ'লোহি এতিয়া চাহ কাপ বনাওঁগৈ পাপাৰ কাৰণে মোৰ কাৰণে মিষ্টাৰটো লগালগ গ'লে পাপা কাহা গয়া পাপা নাই দেখোন ইয়াত ক'ৰবাত ওলাই গ'ল নেকি পাপাই বাগান আহি পালোহি চাহ খাই আজৰি হ'ল পাপা অকণমান ফুৰি আহিলে কিন্তু মই ইয়াত সোমোৱাৰ লগে লগে আকৌ ভিডিঅ' বনাবলৈ সময় নোপোৱা হৈ থাকিলোঁ মানে ইয়াত সোমোৱাৰ লগে লগে আকৌ ইটো সিটো চাওঁতে মেলোঁতে মানে আকৌ মানে গোটেইখন খেলি মেলি আৰু পাপা অকণমান শুইছে দিওঁ সেইডোখৰতে খানাটো ৰেডি কৰিছোঁ তাকে ঘৰতো একো বস্তু নাই মিষ্টাৰে একো চোৱাই নাই আলু আছে এটা ডিম চিম একোৱেই নাই আজি তেনেকৈ কিবা কিবি বনাওঁ তাৰপিছত বাকীখিনি খাই পেলাই আৰু আমাৰ এতিয়া ডিনাৰ ৰেডি হৈ গ'ল ইমান টোপনি দিছে ন থাকিব পৰা নাই ৰাতিপুৱা একদম 4টা বজাতে উঠা একদম শুব পৰা নাই একদম কিবা কিবি লাগি গৈছেগৈ ভাস্কৰ পাইছেহি এতিয়া 9টা 9:30 বাজিলে অ' পাপা আহক খাবলৈ আহক ইমান টোপনি ধৰিছে ন মোক থাকিব পৰা নাই কিবা মানে তলং ভটং লাগি গৈছেগৈ তাকে খানাটো ৰেডি কৰি পেলাই এতিয়া খাই ল'ম আমাৰ খাই মেলি হৈ গ'ল মই ভিডিঅ'বোৰ মানে আজি আকৌ পাহৰি গৈছোঁ মানে ৰাতিপুৱাৰ পৰা টোপনি ক্ষতিৰ কাৰণে টোপনি লাগি আছে যে পাপা গৈ শুলেগৈ আমিও এয়া বিচনাত পৰিলোঁ আৰু
আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব কমেণ্ট বক্সত বহুত কমেণ্ট কৰিব এটা লাইক কৰিব আৰু কোনোবাই যদি এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে তলৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি মোৰ ডাংকাছ ফেমিলি এজন মেম্বাৰ হৈ পৰক এণ্ড টিল দ্য মাই নেক্সট ভিডিঅ' বাই বাই